নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া ভাত খাবলৈ লৈছোঁ। অথনি মই আপোনালোকক দেখুৱালোঁ অমিতা, আলু আৰু বুট ভাজি মানে চব্জি। আৰু এইফালে লৈছোঁ দোৰোণ বন আৰু খুতৰা শাক এনেকৈ ভাপত দিয়া, আৰু এইফালে লৈ ল'লোঁ কেঁচা বুট কেইটামান আৰু আদা দুটুকুৰি। আজি মই চব্জিখনৰ বাবে কি লৈছোঁ দেখিছেনে? কেইটামান বুট লৈছোঁ আৰু দুটা আলু, আৰু যোৱাকালি অমিতা এফাল থৈ দিয়া আছিলে, সেই অমিতা ফালৰ সৈতে আজি মই ভাজি কণ বনাবলৈ লৈছোঁ। আৰু মোৰ আজি খাদ্য তালিকাত কি আছে ব'লকচোন যাওঁ। এয়া দেখিছেনে, মোৰ পালেং আৰু ধনিয়াৰ বাৰীখনত এনেকৈ দোৰোণ বন আৰু খুতৰা ওলাই আছিলে। এয়াকে আজি মই ভাপত দি খাম বুলি ভাবিছোঁ। আপোনালোকে বাৰু দোৰোণ বন ভাপত দি খায়নে? দোৰোণ বনৰ পিছে এটা কথা আছে আকৌ দেই, হজম শক্তি বৃদ্ধি কৰে। যদিও আপোনালোকৰ যদি গেছ আছে তেনেহ'লে দোৰোণ বনটো খোৱাটো বৰ ভাল নহয়, কাৰণ গেছ অতি সোনকালে দোৰোণ বনে উঠাই দিয়ে। আৰু সেই গতিকে যিসকলে গেছ আছে তেওঁলোকে দোৰোণ বন নাখাব। আৰু মই যিহেতু সকলো ধৰণৰ খাদ্যই খাওঁ, মই একোৱে নোখোৱাকৈ নাথাকোঁ। বন শাকৰ পৰা ধৰি চব বস্তুৱে খাওঁ, আচলতে মাংস চাংস চব খাওঁ। আৰু সেইটো কাৰণে আপোনালোকক ক'লোঁ, প্ৰত্যেক সাজতে নাখালেও আমি আৰু সপ্তাহৰ মূৰত মাছ মাংস এসাঁজ খাওঁ দিয়কচোন। সকলোৰে মাছ মাংস সদায় খোৱাটো সক্ষম নহয়, আৰু স্বাস্থ্যৰ পক্ষেও ইমান উপকাৰ নহয়, গম পাইছেনে? সেয়েহে ভাবোঁ মই নিজৰ স্বাস্থ্যটোৰ বাবে যতন সদায় ল'ব লাগে। আৰু সেয়ে মই সদায় সেউজীয়া শাক পাচলি এডাল হ'লেও খাওঁ। কেতিয়াবা হয়তো সময় নহ'লে খাব নোৱাৰোঁ। আপোনালোকক মই ভিডিঅ' প্ৰস্তুত কৰি দেখুৱাই থকা আচলতে বেছিদিন হোৱা নাই, আৰু আমি বজাৰৰ শাক পাচলি ইমান কিনি নাখাওঁ, গম পাইছেনে? আজিকালি যিহেতু সকলো দৰৱ দিয়া বস্তু নহয় জানো, সেইকাৰণে খাবলৈ ভয়ে লাগে। আৰু সেইকাৰণে ঘৰতে যি এটা পাওঁ আৰু সেইটোকে খাওঁ, গম পাইছেনে? আৰু নিজেই খাবলৈ কৰিয়ে লওঁ ছিজনৰ বস্তুবোৰ। সেইকাৰণে আপোনালোকক মই ভিডিঅ'ত দেখুৱাই থাকোঁ। ব'লকচোন তেন্তে মই ভাত সাঁজ কেনেকৈনো খালোঁ আপোনালোকক দেখুৱাওঁ। এয়া দেখিছেনে, মই চব্জিবোৰ কাটি কৰি ধুনীয়াকৈ ল'লোঁ। যিহেতু ভাজি বনাম মই, সেইটো কাৰণে এনেকৈ দীঘলীয়া চাইজত এনেকৈ পাতলকৈ কাটিছোঁ। আৰু আলু টুকুৰাটো দেখিছেনে, আজি এনেকৈ দিছোঁ মই। আৰু এইফালে বুটকেইটা তিয়াই ল'লোঁ। আপোনালোকে আচলতে কটাটো গুৰুত্ব দিব লাগে, নহয় জানো? যিকোনো বস্তু ভালকৈ যদি নাকাটে তেতিয়াও খাবলৈ ভাল নালাগে, নহয়নে? এতিয়া অমিতা দালিত দিলে টুকুৰা টুকুৰ কৰি দিব লাগে, আৰু এনেকৈ যদি দালিত দিয়ে অমিতাটো খাবলৈ ভাল নালাগে। কাৰণ চবৰে ক্ষেত্ৰত বেলেগ বেলেগ, মই ভাল নাপাওঁ, আৰু মোৰ মানুহজনেও কয় দালিত দিলে সৰু সৰুকৈ দিলে ভাল নালাগে। সেইটো কাৰণে আৰু ভাজি কৰিবলৈ মই এনেকুৱা চাইজত কাটিছোঁ। ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চায় তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া ভাত খাবলৈ লৈছোঁ। অথনি মই আপোনালোকক দেখুৱালোঁ অমিতা, আলু আৰু বুট ভাজি মানে চব্জি। আৰু এইফালে লৈছোঁ দোৰোণ বন আৰু খুতৰা শাক এনেকৈ ভাপত দিয়া, আৰু এইফালে লৈ ল'লোঁ কেঁচা বুট কেইটামান আৰু আদা দুটুকুৰি। আৰম্ভ কৰোঁ তেতিয়া। আপোনালোকেও যদি নাই খোৱা খাই কৰি লওক। এনেকৈ অমিতা বনাই খাই চাবচোন, নিশ্চয় ভাল লাগিব। নিমখখন দেখোন নাই দিয়া, ভাত খাইছে ৰ চাইকেল পালি চাইকেল। ৰঙা কৰি থৈছোঁ আজি, বচোন খাই লওঁ পটককৈ। নাখায় ভাত। তহঁতৰ গোটা আজি ভেৰিফিকেশ্যন নকৰে।
আমাৰো কাইলৈ নাই আজিয়ে নে আমাৰ এইডোখৰটোত কাইলৈ পদুমতা স্কুলত থব ন কোন আহে হাবিতি বাইদেউহেঁতে আহে